हेलो फ्रेंड्स, আজি মই আপোনালোকলৈ আগবঢ়াম খেৱালি ফুলৰ সৈতে বেঙেনা খাৰৰ ৰেচিপি। ইয়াৰ কাৰণে প্ৰয়োজন হ'ব কেঁচা খেৱালি ফুল। বেঙেনা কেইটা এনেকৈ কাটি ল'ব সৰু সৰুকৈ আপোনালোকে দীঘল দীঘলকে। আৰু মাছৰ মুৰা মই 3টা লৈছো এয়া, আৰু অলপমান পিয়াজ এনেকৈ সৰু সৰুকৈ কাটি ল'ব। একেবাৰে সহজ পদ্ধতিৰে মই বনাম। এতিয়া মই কেৰাহীটোত তেল গৰম হয়, পিয়াজ দিছোৱে। এতিয়া মই বেঙেনাখিনি দি দিছোঁ ইয়াতে কেৰাহীটোত। এয়া চাওক, হালধি অকণমান দিছোঁ। এতিয়া নিমখ দিম মই পৰিমাণ অনুযায়ী। অলপমান নিমখ দিব, কাৰণ এইখিনি বস্তু সিজিলে অলপমান হৈ যাব, এইকাৰণে। ইয়াতে মই চৌদা খাৰ অলপ দিছোঁ অকণমান। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম এনেদৰে। এইখিনি লাহে লাহে জহিব ধৰিছে আপোনালোকৰ, ইয়া সিজিবলৈ ধৰিছে। এতিয়া মই মাছৰ মুৰাকেইটা দি দিছোঁ ইয়াতে, চাওক। এনেদৰে আপোনালোকে মাছৰ মুৰাকেইটা ভাঙি দিব খাৰখিনিত। এয়া এইখিনি মই ইয়াতে ভালদৰে উতলিব দিছোঁ। লাহে লাহে হৈ আহিছেহি। একেবাৰে কম টাইমতে হোৱা পদ্ধতিৰে মই বনাইছোঁ, আপোনালোকে ঘৰত ট্ৰাই কৰিব। এতিয়া মই কেঁচা এয়া খেৱালি ফুলখিনি দি দিছোঁ ইয়াতে, চাওক। এইখিনি এতিয়া মই লৰুৱাই দিম। হোৱাৰ টাইমত দিলে তিতা নহয় আৰু বেছি টেষ্টি হয়। যেতিয়া বেঙেনাখিনি হৈ যাব ভালদৰে, তেতিয়া খেৱালি ফুলখিনি দিলে এটা ধুনীয়া গোন্ধও আহে, ফ্লেভাৰো আহে, আৰু আপোনালোকৰ তিতাও নালাগে। খাই বিৰাটে ভাল পাব, ট্ৰাই কৰিবচোন আপোনালোকে। এয়া চাওক, ৰেডি মোৰ ৰেচিপিটো। থেংক ইউ।